যেটো প্ৰশ্ন কৰিলে সেইটো বিটিসি অঞ্চলৰ স্কুলসমূহৰ কথা আপুনি প্ৰশ্ন কৰিছে এডুকেশ্যন ডিপাৰ্টমেণ্ট ইজ এ ট্ৰান্সফাৰ এণ্ড ডেলিগেটেড সাবজেক্ট টু দি বিটিসি অঞ্চলত কিমানখন স্কুল থাকিব লাগে ক'ত স্কুল থাকিব লাগে নে থাকিব লাগে কিমানজন ছাত্ৰ ছাত্ৰী থাকিব লাগে নে থাকিব লাগে এমালগেশ্যন হ'ব লাগে না নহ'ব লাগে ইয়াৰ সিদ্ধান্ত বিটিসি চৰকাৰেহে ল'ব লাগিব অসম চৰকাৰে অসমৰ কাৰণে ল'ব বিটিসি গভৰ্ণমেণ্টে অসম চৰকাৰৰ যিকোনো পদক্ষেপ সেই পদক্ষেপটো মানিবলৈ বাধ্য নহয় স্কুল বন্ধ কৰিবৰ কাৰণে অসম চৰকাৰে যদি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো বিটিসি অঞ্চলৰ স্কুলবিলাকৰ সমূহত এপ্লাই কৰিবলৈ বিটিসি চৰকাৰ বাধ্য নহয় কিয়নো বিটিসি চৰকাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত পূৰ্ণাংগভাৱে তেখেতসকলৰ পাৱাৰ এণ্ড ফাংচন আছে ক্ষমতা আছে বিটিসি চৰকাৰে যেনেকৈ বিচাৰে ঠিক তেনেকৈ তেওঁলোকে চলাব পাৰে গতিকে we are not bound to implement the decision taken by the Assam government to close the schools where there is no students. এইবিলাক কেতিয়াও হ'ব নোৱাৰে so BTC should take stern action BTC should take strong policy decision not to close down any school of BTC area.